অসমবাসী ৰাইজ মই আপোনালোকৰ হবক কিছু কথা আৰু এটাৰ ভিডিও মই পঠিয়াব বিচাৰিছো। ভিডিওটো বহুত দুখত পঠিয়াইছো কাৰণ মোক আজি কেইদিনমানৰ আগত আজি তেখেত আমাৰ বুকুৰ পৰা আঁতৰি গ'ল। সেইজন ৰাজীৱ গগৈ কৈছিল, দাদা আপুনি মোৰ ঘৰলৈ আহিব পাৰিব নেকি? মই ক'লো কেলে ভাই? এই ক'লে নহয়, তোমাৰ দেউতাই বহুত দিনতে এটা গীত মই গাইছিলোঁ, কিন্তু পুৰণি গীতবোৰ হেৰাই গৈছে, গতিকেলৈ তই মেখেলা কাপোৰ পিন্ধি আমাৰ ঘৰলৈ আহ। তেতিয়া মই পটাপট তোৰ পৰা মই কিবা কিবি আনি কাপোৰ কানি মেখেলা চাদৰ আনি মই পিন্ধি ৰাজীৱ গগৈ ঘৰত মই প্ৰৱেশিত কৰিলোঁ। তেতিয়া যোৱাৰ লগে লগে ৰাজীৱ গগৈ মোক দেখি ক'লে, নাচনী আহিলেই দেখোন। তেতিয়া ক'লে যে দাদা আপুনি অকণমান গাটো গৰম কৰি থাক, মই ধুতি চোলা পিন্ধি লওঁ, তাৰপিছতে কেছেটখন বনাম, তেনেকৈ বুলি ক'লে। কিন্তু তাই ভিতৰলৈ গ'ল, তাৰ পত্নীয়েকে কাপোৰ কানি উলিয়াই দিলে। মই এইটোৰ কাৰণে এই ভিডিঅ'টো পঠিয়াইছোঁ কাৰণ তেখেতক নানা ধৰণৰ হুচ পোচাকেৰে ঢেৰ দেখিছে, কিন্তু তেখেতৰ ধুতি আৰু বগাৰ পঞ্জাবী চোলাৰে বহুত দেখাটো কম। সেয়েহে মই আপোনালোকক এই ভিডিঅ'টো পঠিয়ালোঁ। ভালকৈ চকু ফুৰাই চাবা, তেখেতক ধুনীয়াৰ বগাৰ চোলাৰে ধুতিৰে ইমান যে সৌন্দৰ্য দেখিছে, সেইকাৰণে মই জীয়াই থকালৈকে সেই ভিডিঅ'টো থ'ম। কিন্তু বহুত আশাৰত মই কেছেটখন বনাইছিলোঁ, কিন্তু কেছেটখন আজিও মানে নহ'ল। হৈছে নাই সেইটো নাজানো, যাতে মই হোৱাটো কামনা কৰোঁ। যদিও কোনোবাই যদি ভিডিঅ' কৰি ৰাখিছে, হোৱাটো মই কামনা কৰোঁ। সেয়েহে মোৰ পিছফালক যেতিয়া সি বগা ড্ৰেছেৰে খাৰা হৈ থাকিব, তেতিয়াই দেখিবা কিমান সৌন্দৰ্য। আৰু যেতিয়া মই নাচি থাকোঁতে আগত কাউচৈ বৰণৰ কাপোৰ এযোৰ পিন্ধি অহাজনীয়ে হ'ল ৰাজীৱ গগৈৰ পত্নী, আৰু পিছফালে যিজনী মানুহে ওৱাৰ পেলাবলৈ যোৱাৰ সেইজনী হ'ল ৰাজীৱৰ বৌ আছিল। গতিকেলৈ এটাৰ শিশুৰ 7 বছৰীয়া যেতিয়া তেখেত এৰি থৈ গৈছে, সেই ল'ৰাটি হাতত ধৰি থকা সকলো অসমবাসী ৰাইজে দেখি পাবা। কিন্তু চোৱা, মই বৰ দুখত এই ভিডিঅ'টো পঠিয়াইছোঁ। মই প্ৰাণ ভৰি নাচিছিলোঁ, তাইৰ লগত নাচিবলৈ চেষ্টা কৰিলোহেঁতেন। তাই কৈছিল যে মোৰ লগত প্ৰগ্ৰেমত এবাৰ দাদা ওলাবি, কিন্তু হ'ব বুলি মই উৎসাহ দিছিলোঁ। এয়া চোৱা মোৰ প্ৰাণ ভৰি নচা নৃত্যটো। আপোনালোকে ইউটিউবত সম্পূৰ্ণ নেদেখিবা, ফেচবুকত চাবা, আৰু অগণ্য বুঢ়াগোহাঁই বুলি মাৰিলেও পাবা। মই কিছু দিম, বহুত দিনৰ পৰা মই দিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু মনটো মৰি গ'ল। সেয়েহে মই একদম পোখা হৈ গ'ল, কিবা উৰুঙা লাগিছে, কিবা ফূৰ্তি ফাৰ্তা নাইকিয়া হৈ গ'লো জীৱনটো।